আইতাৰ কোলাত বহি সাধু শুনাৰ এটি কাহিনী কওঁ। কণমানি এটি মন, নহয় কোনো বালিঘৰ, নহয় কোনো দৰা কইনা খেলৰ কাহিনী। স্কুলৰ কাহিনী এটি প্ৰেমৰ। সেই বয়সত নাজানো প্ৰেম কি, বন্ধুত্ব কি, ভাল পোৱা কি। মাথো জানো দ্বিতীয় শ্ৰেণীৰ কণমানিজনী কিবা এটা মোৰ হয় বুলি। ভাগ কৰি খাইছিলোঁ টিফিনটো, ভাগ কৰিছিলোঁ দেউতাই দিয়া মৰ্টনটো, কৈছিলোঁ আইতাৰ সাধু মোৰ কিবা এটা আপোন বুলি ভাবি। এনেদৰে দিন বাগৰি আহি আছিল। স্কুলৰ পৰা তাইৰ সেই কণমানি চেহেৰাটো বুকুত বান্ধি আঁতৰ হৈ আহিলোঁ এদিন। নাজানো ক'ত গ'ল তাই আজি। ৰিয়া বৰুৱা, এটা কথা শুনা তুমি, এই শূন্যতাৰ কবিয়ে ছন্দবিহীন কবিতাৰে তোমাক বিচাৰি হাবাথুৰি খাইছে আজি। সেই তুমি চাগে মোক চিনি নাপাবা আজি। নাভাবিবা মই তোমাক চিনি নাপাম বুলি। তোমাৰ সেই কণমানি ছবিখনে তোমাৰ পৰিচয় নহ'ব নেকি? সেয়া কি এতিয়া হোৱা হ'লে প্ৰেম নহ'ল হয় নেকি? শুনিলো ৰিয়া বৰুৱা, জীৱনৰ প্ৰথম প্ৰেম পাহৰিব নোৱাৰি। এই শূন্যতাৰ কবিয়ে তোমাক দেখিলে ক'ব ডাঠি, সেয়া মোৰ প্ৰথম প্ৰেম আছিল, এয়া মোৰ প্ৰথম প্ৰেম আছিল। ৰিয়া বৰুৱা, তুমি ভালদৰে শুনি লোৱা, তুমি মোৰ প্ৰথম প্ৰেম। সেয়া কি পাহৰিব পাৰি?